Hello viewers, আমি এতিয়া আছো জয়নগৰ ফোর্ট ব্লক আছো। আমি এতিয়া যাম বিটিএম। এটা কথা ভাল, বিটিএম হয়তো বহুত অসমীয়া মানুহে জানে। মই এটা কথা কলো, মই পান খাই থৈ আহিম। আজি বাৰ্থডে পাৰ্টি এটা পাই গলো। লিলিৰ মানে বন্ধু এজনৰ ল'ৰাৰ বাৰ্থডে পাৰ্টি আছিলে, আমি তাতে গৈছিলো, তাতে খাই আহিলো। পান চান খাই মোক ৰঙা কৰি আহিছে। পানক ইয়াৰ ভাষাত কি কয় জানে নাই? বিৰা। বিৰা। ওকে, আমি পান খালো। এতিয়া আমি যাম BTM লেক। এতিয়া BTM বহুতে চিনি পায়, কাৰণ আমাৰ অসমৰ ষ্টুডেণ্টবোৰ যোনবোৰ আহে, তাতে বেছিভাগ নৰ্থ ইণ্ডিয়ান বা অসমৰ ষ্টুডেণ্টবোৰে BTMতে থাকে। চ' আমি দেখুৱাবলৈ চেষ্টা কৰিম এটা BTM লেক। বহুত ধুনীয়া লেক এটা আছে। আমি লেকটোলৈ যাম, অলপ বটিং কৰিম, অলপ ফুৰিম। Let's go. Let's go. হেল্ল' ভিউৱাৰ্ছ, আমি ইতিমধ্যে BTM লেকৰ ভিতৰত সোমাইছোঁ। ভিতৰৰ ফালে যাম, একদম ভিতৰৰ ফালে সোমোৱা নাই এতিয়ালৈকে। তো লিলি এতিয়ালৈকে পাণ চুবাই আছে, এটাৰ পিছত এটা আকৌ পাণ তিনিটা, মানে তুমি কেইটা আনিছিলা? দুটা পাণ এতিয়ালৈকে চুবোৱা শেষে হোৱা নাই, পাণ চুবাই আছে। আৰু এইটো BTM লেকৰ আউটছাইড হয়।
ফ্ৰেণ্ডছ আমি আজি BTM লেক ফুৰিলো ঘূৰিলো বটিং কৰিলো খালো আমি ধুনীয়া বতৰ এইখিনিতে খোজকাঢ়িবলৈ জেগা আছে খোজকাঢ়িছো এনজয় কৰিছো বহুত মানুহ আছে ইয়াতে সব আপোনালোকে চাই ভাল পাইছে ষ্টেডিয়াম থাকক কালি আমি আকৌ নতুন লোকেশ্যনলৈ যাম আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব